এক্সকিউজ মি বাইলুঙে ছুটি লোৱা কিমান দিন হৈছে 2-4 দিন মান হ'ল এই মান চানজে কৈছে ডাইৰেক্টলি টু দা পইণ্ট ক'ব নোৱাৰে আচ্ছা কিয় ছুটি লৈছে কিবা কাম আছে নেকি ঘৰত আকৌ নেকি ডাইৰেক্ট টু দি পইণ্ট ক'ব নোৱাৰে জানিলেহে কম মই থানাৰ হাবিলদাৰজনে ষ্টাফে কিয় ছুটি লৈছে সেইটোও গম নাপায় কি কৰি থাকে আপুনি বাইলুং তই ছুটি কিয় লৈছিলি ৰিজনটোতো কৈ যাব লাগে ন ছাৰক কৈছ কিন্তু মোকোতো কৈ যাব লাগে তই জাননে নাজানো যে কুৱেশ্যনৰ ওপৰত কুৱেশ্যন মই ফেচ কৰিব লগা হৈছে তই জাননে নাজানো এইখন থানাৰ যিদিনা প্ৰথম খুটা পুতিছিল তেতিয়া মান কচু ইমান এই দুখন হাতেৰে সেই কচু ঘাচাক ঘাচাক মূৰত আঘাত লৈ মই হেভি কেছ ছল্ভ কৰি দিছো বাইলুং ডিপাৰ্টমেণ্টত মোৰ নাম আছে তইতো জান কাৰেঙৰ লিগিৰি কৰি মই তক্তা ফালি পেলাইছিলো চোৰ কাৰণে মই পুনে পাইছিলো তইতো জান তই কি বুজিছো হ'ব হ'ল দে পানী খাব আচ্ছা বাইলুঙে কিয় ছুটি লৈছে আপুনি ড্ৰামা বিহু চব কথা ঠিকে পাতিলে কিন্তু তাই ছুটি কিয় লৈছে সেইটো নুসুধিলে যে আকৌ কৰিব লাগিব বাইলুং